নমস্কাৰ মই আজি আসলতে এটা বিশেষ বিষয়ৰ ওপৰত ক'ব বিচাৰিছো আৰু সেই বিষয়টোৱে হ'ল মহিলাসকলৰ অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আৰু যেটো বিষয় লৈ মহিলাসকলে আসলে বিভিন্ন ধৰণৰ সমস্যাত ভুগি থাকে আৰু মহিলাসকলৰ লগতে তেখেতসকলৰ যি হাজবেণ্ড আছে স্বামী আছে তেখেতসকলেও আসলতে মহিলাসকলৰ লগতে তেওঁলোকো সমানে এই সমস্যাটোৰ মুখামুখি হৈ থাকে আৰু সেইটোৱে হ'ল মেনোপজ মেনোপজ হ'ল আসলতে মহিলাসকলৰ যেটো মাসিক ঋতু এই মাসিক ঋতুটো শৰীৰৰ বা বয়সৰ এটা সময়ত গৈ পেলাই বন্ধ হৈ যায় আৰু যেটোকে আসলতে কোৱা হয় মেনোপজ আৰু এই মেনোপজটো কেতিয়া আৰম্ভ হয় মহিলাসকলৰ আসলতে যেতিয়া বয়স 40 বছৰ পাৰ হৈ যায় কিছুমানৰ তাতকৈ অলপ সোনকালেও হয় আৰু যিসকলৰ মহিলাসকলৰ যেটো এষ্ট্ৰোজেন হৰমন শৰীৰত তৈয়াৰ হয় আৰু এই এষ্ট্ৰোজেন হৰমনৰ খেলিমেলিৰ কাৰণে এই সমস্যাবিলাক আৰম্ভ হয় এতিয়া তাৰ লগতে আৰু কিছু সমস্যা আছে যেনেকৈ এগৰাকী মেনোপজেল যি মহিলা আছে মহিলাৰ তেওঁৰ টোপনিৰ খেলিমেলি হয় টোপনি ভালকে নহয় বা টোপনিবিলাক কেতিয়াবা হয় সোনকালে ভাঙি যায় বা তাৰ পিছত শৰীৰটো খুব ভাগৰ লাগে আৰু গাৰ ওজনটো লাহে লাহে গাৰ ওজনটো বাঢ়িব ধৰে আৰু যি মানে আমাৰ যি হজম প্ৰক্ৰিয়া এই হজম প্ৰক্ৰিয়াৰ কিছু খেলিমেলি হয় হজম প্ৰক্ৰিয়া ভালকে নহয় মানসিক পৰিৱৰ্তন আৰম্ভ হয় মানসিক পৰিৱৰ্তনৰ লগতে আসলতে মহিলাগৰাকী অলপ খেংখেঙিয়া হয় অলপ কথাতে খুব ইৰিটেট হৈ যায় ইৰিটেট এইটো এটা মেনোপজেল অৱস্থাৰ এটা লক্ষণ আৰু হাড়বিলাক দুৰ্বল হৈ আহে হাড়বিলাক দুৰ্বল হৈ আহে কাৰণে মেনোপজ আৰম্ভ হোৱা মহিলাসকল আপোনালোকে দেখিব যে কৰবাত যদি কেতিয়াবা অকমান পৰি যায় পৰি গলে পটককে হাড় ভাঙে কেতিয়াবা হাতৰ হাড় ভাঙিব কেতিয়াবা আপোনাৰ উৰুৰ হাড় ভাঙিব কেতিয়াবা আঁঠুৰ হাড় ভাঙিব এনেকুৱা যিবিলাক আসলে পৰিলে তৎক্ষণাত হাড় ভাঙি যায় আৰু এইটো বিশেষকৈ মেনোপজেল ষ্টেটৰ যেতিয়া ষ্টেজটো আৰম্ভ হয় ষ্টেজটো আৰম্ভ হোৱাৰ পিছতে হাড়ৰ যেটো অস্টিওপৰোসিস বুলি কয় হাড়ৰ যেটো ডেন্সিটিটো কমি আহে তাৰ পিছত আৰু এটা গুৰুত্বপূৰ্ণ সমস্যা হ'ল মহিলাসকলৰ আসলতে যেটো জুনি আছে জুনিৰ ভিতৰত এটা প্ৰাকৃতিকভাৱে তৈয়াৰ হোৱা এবিধ ৰস থাকে লুব্ৰিকেণ্ট যাক কয় সেই লুব্ৰিকেণ্টটো লাহে লাহে মেনোপজ আৰম্ভ হোৱাৰ লগে লগে সেইটো শুকাই আহিব ধৰে সেইটো শুকাই এই কাৰণে আহে কাৰণ এষ্ট্ৰোজেন হৰমনৰ খেলিমেলিৰ কাৰণে সেই সমস্যাটো আৰম্ভ হয় আৰু কিন্তু তাতে এটা কথা এটা আছে যে যদিও শুকাই আহে তাতে কিছু পৰিমাণে ৰস তাত থাকে এটো আসলতে শৰীৰত কেতিয়াবা কি হয় টেস্টোস্টেৰন হৰমনটো কিছু পৰিমাণে কাম কৰি থকাৰ কাৰণে ৰসটো কিছু পৰিমাণে থাকে কিছুমানৰ বেছিকে ড্ৰাই হৈ যায় কিছুমানৰ ড্ৰাইনেছটো অলপ কম থাকে তাৰ লগে লগে হৈ গ'ল হৃদযন্ত্ৰৰ সমস্যা আহে মহিলাসকলৰ মেনোপজেল ষ্টেজ আৰম্ভ হোৱাৰ পিছত হৃদযন্ত্ৰৰ সমস্যা আহে হৃদযন্ত্ৰৰ বিভিন্ন ধৰণৰ অসুখ বিসুখ আৰম্ভ কৰে এতিয়া কথা হ'ল যে এজনী মহিলাৰ যদি মেনোপজ আৰম্ভ হৈছে তেতিয়া মেনোপজ আৰম্ভ হোৱাৰ পিছত মহিলাগৰাকীৰ কিবা ৰিস্ক ফেক্টৰ কিবা আছে নেকি কি কাৰণত কি হলে মহিলাগৰাকীৰ কাৰণে আসলতে বেছি চিন্তা কৰিব লাগিব যে কি এনেকুৱা শাৰীৰিক সমস্যা আছে যাৰ কাৰণে নেকি মহিলাগৰাকীৰ কাৰণে বেছি চিন্তা কৰিব লাগিব আসলতে মেনোপজেল ষ্টেজ যেতিয়া আৰম্ভ হয় তেতিয়া আসলতে সবচে ৰিস্ক ফেক্টৰটো হৈ গ'ল ব্লিডিং পাৰভাজিনেল ব্লিডিং বুলি কয় যেটো আসলতে কেতিয়াবা যদি মহিলাগৰাকীৰ ভেজিনাটি ব্লিডিং আৰম্ভ হ'ব ধৰিছে তেতিয়া আসলতে সেই বিষয়টো আসলতে কেতিয়াও ওভাৰলুক কৰিব নালাগে হেতু গুৰুত্বপূৰ্ণ বিষয় আৰু হেতুৰ ক্ষেত্ৰত কেতিয়াও মানে বহুতে এনেই হৈছে অলপ দেখুৱাই পেলাই ঔষধ পাতি খাওঁ হেতু নেভাৰ হেতু কেতিয়াও কৰিব নালাগে এজন অভিজ্ঞ গাইনোকলজিষ্টৰ ওচৰত গৈ কমপ্লিটলি যেটো OS ইউটাৰি আছে মানে গৰ্ভাশয়ৰ মুখ আছে এই গৰ্ভাশয়ৰ মুখখন চেক কৰাব লাগে তাত কিবা সমস্যা হৈছে নেকি বা নহলে TVS কৰাব লাগে বা বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষাবিলাক আছে পৰীক্ষা নিৰীক্ষাবিলাক কৰি পেলাই আসলতে তাৰ পজিটিভ ফেক্টৰ আসলতে কি কাৰণত ব্লিডিংটো আৰম্ভ হৈছে সেই ব্লিডিংটো ফাইন্ড আউট কৰিব লাগে কাৰণ মেনোপজেল ষ্টেজত ব্লিডিংটো আসলতে কেতিয়াও খুব সৰু বিষয় কেতিয়াও নহয় এতিয়া মেনোপজেল ষ্টেজ যেতিয়া আৰম্ভ হয় তেতিয়া তেওঁৰ আসলতে খাদ্য প্ৰণালীটো কেনেকুৱা হ'ব লাগে
খাদ্যৰ ভিতৰত আচলতে তেওঁ যথেষ্ট পৰিমাণে সুষম আহাৰ খাব লাগে সুষম আহাৰ হ'ল আচলতে বেলেন্স ডায়েট বুলি কয় আমি যেটো বেলেন্স ডায়েট হেতু আমি খাব লাগে আমি যথেষ্ট এজনী মেনোপজাল ষ্টেজৰ মাইকী মানুহে ক্যালসিয়াম খাব লাগে কাৰণ মই অলপ আগতে কলো যে হাড়ৰ যেটো ডেন্সিটি কমি অহাৰ কাৰণে আচলতে ক্যালসিয়াম খোৱা যথেষ্ট দৰকাৰ আৰু ক্যালসিয়ামৰ লগত আচলতে ভিটামিন ডিও খাব লাগে ভিটামিন ডি আজিকালি বজাৰত পোৱা যায় ভিটামিন ডি আচলতে খাব লাগে ভিটামিন ডি খালে হাড়ৰ লগতে ছালৰ পৰা আৰম্ভ কৰি বিভিন্নখিনি শৰীৰৰ সমস্যা কমি থাকে আৰু হেখিনিৰ লগতে আমি আচলতে যথেষ্ট পৰিমাণে মাহ জাতীয় খাদ্য খাব লাগে আৰু মাহ জাতীয় খাদ্য খোৱাৰ লগতে মেনোপজাল ষ্টেজ আৰম্ভ হোৱাৰ পিছত মহিলা গৰাকী আসলে কম পৰিমাণে হলো প্ৰটিনটো খাই থাকিব লাগে প্ৰটিন অত্যন্ত দৰকাৰী আৰু প্ৰটিনৰ লগতে মই মোৰ আগৰ ভিডিও বিলাকত মই কৈছো যে আমি আসলে শৰীৰটো কিছু সময় দিব লাগে আৰু আমি শৰীৰক যেতিয়া সময় দিম শৰীৰে আমাক সময় দিব হেকাৰণে মেনোপজাল ষ্টেজ আৰম্ভ হোৱা মহিলাই মিনিমাম যিখিনি আসন হক এক্সাৰসাইজ হক মানে ব্যায়াম হক আসন হক এখিনি আসলতে কৰিব লাগে যাতে শৰীৰটো ফিট হৈ থাকে আৰু কেতিয়াও গাত মানে অতি মাত্ৰা চৰ্বিটো বাঢ়ি আহিব দিব নালাগে ওয়াকিং ইজ দ্য বেষ্ট এক্সাৰসাইজ বুলি কয় ওয়াকিং কৰিব লাগে ঘৰত যোগা কৰিব লাগে এখিনি কৰি নিজৰ শৰীৰটোক ফিট ৰাখিব লাগে ধন্যবাদ আপোনালোক সকলো কুশলে থাকক আৰু আপোনালোকৰ কুশল কামনা কৰি মই ভিডিও বিলাক বনাও আৰু আজিৰ ভিডিওটো মোৰ বিশ্বাস আছে আপোনালোকৰ যথেষ্ট উপকাৰ হ'ব কাৰণ এই বিষয়টো আসলে বহুতে এই বিষয়টোৰ ওপৰত ওভাৰলুক কৰাৰ পিছত শেষত গৈ পেলাই বৰ গুৰুতৰ সমস্যাত ভুগি থকা মই বহুতকে দেখা পাইছো আৰু এই দেখি থকা কিছুমান সমস্যাৰ কাৰণেহে মই আজি এই ভিডিওটো বনালো ধন্যবাদ